আজি আমি এইটো ভিডিঅ'ত এডিআৰই যি আগন্তুক এডিআৰই আহি আছে সেই এডিআৰই পৰীক্ষাৰ উপযোগীকৈ তোমালোকৰ মেথছৰ কেইটামান কুৱেশ্যন আমি ডিসকাস কৰিবলৈ ওলাইছো। আমি মেথছৰ এটা অতি ইম্পৰ্টেন্ট আমাৰ টপিক হৈছে ইউনিটাৰী মেথডৰ কিছুমান আমাৰ মেথছ প্ৰতি বছৰে আহি থকা দেখা গৈছে। ঠিক একেধৰণে 2022 চনতো আমাৰ কেইটামান আমি কুৱেশ্যন লৈছো। সেইকেইটা কুৱেশ্যনও আমি কি ধৰণে আমি খুব সহজে দুই এশাৰীত আমি কি টিপস লগাই আমি কৰিব পাৰো তাকেই আমি চাও। আহা আমি সেই কুৱেশ্যন কেইটালৈ যাও। ফাৰ্স্ট কুৱেশ্যনটোত কৈছে যে এজন ব্যক্তিয়ে প্ৰতি মিনিটত 35টা শব্দ টাইপ কৰিব পাৰে। প্ৰতি মিনিট মিন্স 1 মিনিটত। 1 মিনিটত তেওঁ কিমান কি কৈছে 35টা শব্দ টাইপ কৰিব পাৰে। ঠিক একেধৰণে কি কৈছে যে সেই 35টা শব্দ যদি 1 মিনিটত টাইপ কৰিব পাৰে তেতিয়া হলে 987টা শব্দ টাইপ কৰিবলৈ তেওঁ কিমান সময়ৰ প্ৰয়োজন হ'ব। এই কোৱেশ্যনটো আহিছিলে এডিআৰই পেপাৰ 2 2022। আমাৰ এইকেইটা অপচন আছে। এতিয়া আমি কুৱেশ্যনটোত আমি চাও। এটা এনেকুৱা কুৱেশ্যন যেতিয়া তোমালোকক পাবা তোমালোকে এটা টিপস মনত ৰাখিবা। তোমালোকক কি উলিয়াব দিয়ে, আমাক ইয়াত কি উলিয়াব দিছে, সময় উলিয়াব দিছে। তেতিয়া হলে কি কৰিবা, সময়টো সদায় সোঁহাতে ৰাখিবা। এতিয়া চাওচোন প্ৰথম আমাৰ সেন্টেন্সটোত কি কৈছে যে 1 মিনিটত 35টা, অৰ্থাৎ কি কৈছে সময়টো ইয়াত লিখা যে 1 মিনিটত 35টা, অৰ্থাৎ এপিনে লিখিম কি যে 35টা ওয়ার্ড আমাৰ কি কৰিছে 1 মিনিটত কমপ্লিট কৰিব পাৰে। তেতিয়া হলে 35টা শব্দ যদি 1 মিনিটত পাৰে তেতিয়া হলে এটা শব্দ কেতিয়া পাৰিব, এটা শব্দ কিমান মিনিটত পাৰিব, এটা শব্দত পাৰিব কিমান, ইমান মিনিট। অৰ্থাৎ ইয়াত এটা কথা চাবা, যদি 35 যদি ইয়াৰ ডিজিটটো যদি ডাঙৰ হয়, এটো যদি সৰু হয়, তেতিয়া হলে এটো যদি সৰুটো উলিয়াব দিয়ে তেতিয়া ডিভাইড কৰিব লাগিব। আৰু যদি 35টাৰ 1 মিনিট যদি ইয়াত মই 70টা বুলি কওঁ তেতিয়া হলে কি হ'ব, পূৰণ হৈ যাব। গতিকে আমাক এতিয়া কি কৈছে যে 35ৰ তুলনাত 1 মিনিট, গতিকে এটা শব্দ হলে কি হ'ব, তাৰ বহুত কম হ'ব, কম সময় লাগিব এটা শব্দ। 35টা শব্দ যদি 1 মিনিট, এটা শব্দৰ কি এটা ওয়াৰ্ডৰ আৰু তাতকৈ কম লাগিব। গতিকে তেনেকুৱা হলে কি কৰিবা, ডিভাইড কৰিবা। তাৰ পিছত কি কৰিছে আমাক যে 987টা, তে 987টা ওয়াৰ্ডত আমাৰ কি হ'ব, কিমান সময় লাগিব বুলি কৈছে। এটো আমি এখিনি কৰিছো যে আমাৰ আছে কিমান 35 সৰি এটো 35 ইনটু 987। ইয়াক আমি কিহে যাব চোৱা, ইয়াক যদি মই খাতে কাটো, খাতে কাটিলে যাব তোমাৰ 5 বা, ইয়াক খাতে কাটিলে যাব তোমাৰ 141। তে আমাৰ আনসাৰ লৈ আমি গৈ আছো। আনসাৰ আমি কিমান পালো, এতিয়া আমাৰ এতিয়াও আনসাৰটো ওলোৱা নাই, এটো পালো। ইয়াক আমি এতিয়া ডিভাইড কৰি চাব লাগিব। আমি চাও ডিভাইড কৰি 141, 5 এ কাটিলো দুবাৰ গল 10 গল, 41 আনবাৰ দিলো 40 হল, 1 থাকিল দশমিক দিলো 0 হল, 2 হল 10 হল, 10 হল কমপ্লিট হল। এতিয়া আমাৰ পালো কিমান 28.2। এতিয়া এই 28.2 আমাৰ কিহত আছে, আমাৰ মিনিটত আছে, কিন্তু আমি ইয়াক সেকেন্ডলৈ দুভাগ কৰি দিব লাগিব। তেতিয়া আমি কি কৰিম 28 মিনিট আৰু এটো কি হ'ব আমাৰ 0.2 ইনটু 1 মিনিটত 60 সেকেন্ড। গতিকে এইটো কিহত আছে, মিনিটত আছে, ইয়াক সেকেন্ডলৈ লৈ যাম, গতিকে 60 পূৰণ হ'ব। গতিকে আমি কিমান পালো 28 মিনিট 0.2 ইনটু 60, তেতিয়া পাম আমি 12 সেকেন্ড, 12 সেকেন্ড। গতিকে আনসাৰ 28 মিনিট 12 সেকেন্ড, অৰ্থাৎ আমাৰ ডি নাম্বাৰটো হৈছে ইয়াৰ ৰাইট আনসাৰ। তাৰ পিছত আমি চাও, তাৰ পিছৰ কোৱেশ্যনটোত কি কৈছে যে 120 জন ছাত্ৰৰ এটা ছাত্ৰাবাসত 45 দিনৰ খাদ্য মজুত আছে। যদি ছাত্ৰাবাসত নতুনকৈ 30 জন ছাত্ৰই যোগদান কৰে তেন্তে মজুত খাদ্যৰ ছাত্ৰাবাসটোত কিমান দিন চলিব পাৰিব। এতিয়া আমি চাও ঠিক একেধৰণে আগৰ নিচিনাই কিমান দিন বুলি কৈছে ন, গতিকে দিনটো আমি কিহত ৰাখিম, আমাৰ সমানচিলৰ সোঁ সাইডে ৰাখিম। অৰ্থাৎ আমাৰ কিমান লিখিলো 45 দিন। 45 দিনত কিমান জনে চলিব পাৰে, 120 জনে চলিব পাৰে। 120 জনৰ কাৰণে 45 দিন খাদ্য মজুত আছে। তেতিয়াহলে এজনৰ কি হ'ব, এজনৰ কাৰণে তেনেকুৱা 45 দিন বহুত লাগিব।
120 জনৰ যদি 45 দিন এজনৰ তাতকৈ বহুত লাগিব এতিয়া আমি এটোত চোৱা এটোত আমাৰ কি আছিলে যে এটোত আমাৰ এটোত আমাৰ কি হৈছিলে যে 35টা ৱৰ্ড 1 মিনিট এটা ৱৰ্ড 1 মিনিট এতিয়া এটোত আমাৰ কি হৈছে মানুহৰ সংখ্যাটো ইয়াত কি হৈছে বেছি হৈছে ইয়াত কম হৈছে ইয়াত বেছি হ'ব গতিকে 120 পূৰণ 45 120 জনে যদি 45 দিনত খাব পাৰে এজনে খাব পাৰিব ইমান দিনত কি হ'ল যে 120 জনে যদি 45 দিনত কৰে এজনে কৰিব 120 পূৰণ 45 এতিয়া আমাক কি কৰিছে যে ইয়াপনে যদি আমাৰ কি হয় মানুহ কমি যায় দিন বাঢ়িব আৰু মানুহ বেছি হলে দিন কমিব অৰ্থাৎ তেতিয়া আমি কি কৰিব লাগিব যে 150 জনে কিমান দিনত কৰিব মানুহ কমিব লাগিব কমিলে কি কৰিম আমি ডিভাইড কৰিম অৰ্থাৎ 120 45 এইখিনি হৈছে এজনে কৰিব পাৰে এজনে যদি ইমান পাৰে 150 জনে কিমানত পাৰিব ডিভাইড কৰি দিলে কি হ'ব 0 0 কাটি দিয়া 15 45ক গ'ল 3 বাৰ 36 দিন অৰ্থাৎ 150 জনৰ কাৰণে কিমান দিনৰ খাদ্য মজুত থাকিব 150 জন হলে 36 দিনৰ খাদ্য মজুত থাকিব তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো কৈছে কি যে 5ডাল পাইপেৰে এটা টাংক 80 মিনিটত পূৰ্ণ কৰিব পাৰে একেটা টাংক 8ডাল পাইপেৰে পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব কি কৈছে 5ডাল পাইপেৰে কিমানত কি কৰে 80 মিনিটত মই আগতে কৈছো সময় কথা ক'লে কি কৰিবা আমাৰ সমান চিনৰ ইটো সাইডে লিখিবা 80 মিনিট কিমান হলে 5ডাল কি কৰিছে 80 মিনিটৰ 5ডাল যদি 80 মিনিটত কৰে একডাল কিমান হ'ব একডালৰ 5 * 80 মিনিট এতিয়া আমাক কি কৈছে 8ডালৰ কথা কৈছে এটো কি কৈছে বাঢ়ি গৈছে গতিকে আমি ডিভাইড কৰিম 5 * 80 ডিভাইড বাই 8 এটোৱে ইয়া কাটলো 10 বাৰ সমান 50 মিনিট আমাৰ ৰাইট আনসাৰ 50 মিনিট নেক্সট কৈছে কি 10টা পেন 110 টকাত পাব পাৰে তেন্তে 66 টকাত কিমানটা পেন পাব আমাক কি কৈছে যে 10টা পেন 110 টকাত পাব পাৰে তেন্তে 66 টকাত কিমানটা পেন পাব আমাক কিছে পেনৰ কথা কৈছে গতিকে আমি সমান চিনৰ এটো সাইডে লিখিম 10টা পেন কিমান 110 টকাত গতিকে এটা পেনৰ কথা ক'লে আমি কি কৰিম 10/110 গতিকে এটা পেন ইমান টকাত ইমানটা পেন পাব গতিকে আমি এটা কি কৰিম যে আমাৰ কিমান আছে 66টা কিমান পাব এটো ইয়াখিনি লিখি দিছো 10 100 * 66 0 0 কাটিলো এটোৱে ইয়া কাটিলো 6 বাৰ গতিকে 6টা পেন পাব এটো আনসাৰ কি কৈছে আমাক যে 20টা চকলেটৰ মূল্য 320 টকা 35টা চকলেটৰ দাম কিমান এতিয়া আমি কি কৰিম আমাৰ চকলেটৰ দাম খুদিছে গতিকে দামটো ইটো সাইডে লিখিম 20টাৰ দাম কিমান 20টাৰ দাম 300 ইমান টকা গতিকে এটাৰ দাম কিমান হ'ব এটাৰ দামটো কমিলে কি হ'ব ডিভাইড হ'ব ইমান টকা 20টাৰ দাম যদি 320 টকা হয় এটাৰ দাম হ'ব 320 টকা আৰু বাই 20 ইমান টকা তাৰ পিছতে আমাৰ কি কৈছে 35টা তেন্তে 35টা দাম কিমান হ'ব 320 ডিভাইড বাই 9 কাটি দিয়া তোমাৰ 8 এটা 16 ইনটু পইণ্ট পাম 16 5 * 5 5 * 3 = 8 6 * 3 = 18 8 উকলিলে 3